মন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈ পাকিস্তানৰ সৈতে সম্পৰ্ক আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেল ইতিমধ্যে দিছে সম্পূৰ্ণ তথ্য কি ক'ব এই মুহূৰ্তত এইটো বিষয়লৈ মই কি ক'ম এইটো ষ্টেট মেটাৰ চেণ্ট্ৰেল মেটাৰ মই আইনৰ মাষ্টাৰ নহয় আইনে চাব সেইবিলাক যেনিবা ময়ো শুনিছোঁ মই আজি ৰাতিপুৱাই ওলাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা প্ৰেছ মিট দি আছে বুলি ময়ো শুনিছোঁ যেন হওক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব আছে অসমৰ ক্ষেত্ৰত অসমৰ স্বাৰ্থত অসমৰ ক্ষেত্ৰত কোনে কি কাম কৰিছে কৰা নাই ইয়াৰ ওপৰত কোৱাৰ তাৰ দায়িত্ব আছে সেইটো পালন কৰিবই লাগিব আৰু এইবিলাক কথা হয় নহয় সেইটো আইনে চাব কথা সেইটোৱে যিখিনি লিংক আছে নাই এতিয়া অভিযোগ পাইছে আমাৰ CM ছাৰে সেই অভিযোগটো সেই তথ্যমতে দাঙি ধৰিছে কৈছে এতিয়া ইয়াৰ ওপৰত আইন আছে আইনে আৰু চাব সাংসদ পত্নী হৈ সময়ত পাকিস্তানৰ পৰা সেইবিলাক মোক সুধি লাভ নাই মই BTCৰ মানুহ BTCৰ হৈ মই কাম কৰি যাম BTCত যদি কিবা হৈছে মোক সোধক এই ষ্টেট বা দিল্লীত কি হৈছে হোৱা নাই সেইবিলাক বাৰে বাৰে ইমান সুধিব নালাগে দৰকাৰ নাই এইটো অসমৰ মুখ্যমন্ত্ৰী হিচাপে যিটো দায়িত্ব আছে সেইটো পালন কৰি আছে বাছ স্যার গৌরব গগৈর ফ্যামিলির গৌরব গগৈ হিন্দু আর সবকেইজনে ব্রিটিছৰ নাগৰিকত্ব লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে মই এইবিলাক নাজানো এইবিলাক আইনে চাব কৈছোঁ মই কি হৈছে হোৱা নাই এইবিলাক গোটেই আইনৰ হাতত আছে আইনে চাব কি আছে কি নাই মুঠতে মোৰ কথাটো হ'ল আমি BTC চাৰ্টত আমি কাম কৰিম সেইটোৱে কথা নিৰ্বাচনক লৈ কেনেকুৱা প্ৰশ্ন দিছে বিৰাট ভাল পজিটিভ আমাৰ BTC বাহিৰৰ ইলেকশ্যন খেলিব বোলে সিদ্ধান্ত লৈছে ইহঁতৰ কথা মোক সুধিব নালাগে দৰকাৰ নাই ইহঁতে ক'ত ইলেকশ্যন খেলিব নেখেলিব ইহঁতৰ কথা আমাৰ কথাটো হ'ল 126টাৰ ভিতৰত BPFে কিমান চিট পাব সেইটো লৈ আমি NDA হিচাপে আলোচনাত আমি বহিম বাছ ৰাজ্যসভাত BPFৰ কেন্দ্ৰীয় থাকিবনে নাই এতিয়া সেইবিলাক ইমান দূৰৰ কথা এইবিলাক আলোচনাত অহা নাই এতিয়া এছেম্বলি ওচৰত আহি আছে সেইটো বিষয়ে আমি আলোচনা কৰিম